বয়সীয়াল মানুহে পিন্ধিব পৰা এটা যোৰা দেখুৱাই দিছো। অকল বয়সীয়াল বুলি নহয়, সকলো এজৰ মানুহে পিন্ধিব পাৰে। বাট যিহেতু ইয়াত ৰেড বা কালাৰিং গুণা কোনো কালাৰৰ ইউজ হোৱা নাই, অকল কপাৰ গুণা ইউজ হৈছে, তো তেনেকুৱা অকণমান বয়সিষ্ঠ মানুহেও পিন্ধিব পাৰে, জ্যেষ্ঠজনে। এয়া চাওক, কপাৰ গুণা আৰু চিলভাৰ গুণাৰ কাম কৰা হৈছে কাপোৰযোৰত। চাইড পাৰিকেইটা দেখুৱাই দিছো খুব ধুনীয়াকে। কপাৰ গুণাত চিলভাৰ গুণাৰ মিনা কৰা হৈছে আৰু আঁচলৰ ভাগত খুব হেভিকে কাম কৰা আছে, যিহেতু এইকেইটা হেভি আঁচলৰ যোৰা হয়। ইয়াৰ বহুত কালাৰ অপশ্যন আহিছে, যিহেতু এইকেইটা নতুন ডিজাইনৰ যোৰা হয়। আপোনালোকে বহুত মানে কালাৰিং যোৰাও চাব পাৰিব। হোৱাইটতো বহুত কেইটা কম্বিনেশ্যন আহিছে, এয়া দেখুৱাই দিছো। বিৰাট ধুনীয়া হয়, সকলো এজৰ মানুহে পিন্ধিব পাৰে এনেকুৱা যোৰাবিলাক। আৰু বাকী বহুত জ্যেষ্ঠজনৰ কাৰণেও খুব হেভি যোৰা নহয় বাৰু। মেখেলাখন দেখুৱাই দিছো। এয়া চাওক, এইখন হ'ব মেখেলা। বিৰাট বেছি ধুনীয়া হয় যোৰাটো। আৰু এই যোৰাটো আপোনালোকে পাইছে মাত্ৰ 1650 টকাত। যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে প্ৰপাৰলি স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব। আৰু আমি অলপ ব্লাউজ পিচটো চেম্পলত ৰাখি দিছো এইটো যোৰাৰ। এয়া চাওক, খুব ধুনীয়াকে অকণমান কাম কৰা হৈছে ব্লাউজ পিচত।